এয়া শিৱ মন্দিৰ। শিৱ মন্দিৰত আজি সৰস্বতী পূজা বুলি সকলো আহিছে ইয়ালৈ। মানুহে একাকাৰ হৈছে গোটেইখন। এইখন আমি পঢ়া কলেজখন শিৱসাগৰ গাৰ্লছ কলেজ। ইয়াতে ছোৱালীয়ে ভৰ্তি হৈ আছে, চবেই সাজোন কাচোন কৰি আহিছে, দেখিবলৈ চবকে ভাল লাগিছে। এয়া মই গৈ আছোঁ গাৰ্লছ কলেজৰ ভিতৰৰ প্ৰাংগণলৈ। অলপ সময় ইয়াতে বহি নষ্টালজিক হ'ম, অতীতৰ কথাবোৰ মনত পৰিব। এইটো আলপনা বনাইছে কোনোবাই, বৰ ধুনীয়া লাগিছে দেখিবলৈ। এইখন আমাৰ কলেজখন। এইটো আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম। মনটো বহুত নষ্টালজিক হৈ গৈছে, দুখ লাগি গৈছে। পঢ়া দিনবোৰ মনলৈ আহিছে। ইয়াত বহুত আলপনা বনাইছে এইবাৰ। এয়া বিদ্যালয়ৰ কলেজৰ ভিতৰ চৰা।
কলেজখন আকৌ মেৰামতি হৈ আছে, কিছুমান ৰুম বঢ়াইছে এইখিনি। সৰস্বতী দেৱীৰ মূৰ্তি। এইফালে খানা বনি আছে, চব্জি ভাজি আৰু পুৰি হ'ব ন? লগত পুৰি নি? খিচিৰি? অঁ, চব্জি আৰু খিচিৰি বনিছে ইয়াত। এয়া শিৱসাগৰ গাৰ্লছ কলেজৰ ভিতৰচৰা। এফালেদি গ'লে বোলে এতিয়া কনফাৰেন্স ৰুম এটা আছে, তালৈ গৈ আছোঁ। কনফাৰেন্স হলটো বন্ধ কৰি থৈছে, তলা লগাই থৈছে ভিতৰ পাগলৰ পৰা। এইবোৰ ওপৰ মহলত ৰুম বনালে। এইবিলাক ওপৰত মেৰামতিৰ কাম চলি আছে। আমি পঢ়াতকৈ বহুত বেলেগ হৈ গ'ল।